মানুহৰ চৰিত্ৰ হৈছে এখন দোকানৰ দৰে আৰু মুখখন হৈছে তলা খুলিলে গম পোৱা যায় দোকানখন সোণৰ নে কয়লাৰ। আপুনি কাৰোবাৰ বাবে যিমান যিয়ে নকৰক কিয় মানুহে আপোনাৰ মূল্য কোনোদিনো বুজি নাপায়। কিছুমানে হয়তো তোমাক কেৱল প্ৰয়োজনতহে মনত ৰাখিব, কিন্তু তেতিয়াও তুমি দুখ নকৰিবা আৰু সেই সময়ত তুমি নিজক লৈ গৌৰৱ কৰিবা। কোনো এডাল মমবাতিৰ প্ৰয়োজন তেতিয়াই হয় যেতিয়া চাৰিওফালে এন্ধাৰ হয়। অলপতে কান্দি পেলোৱা মানুহবোৰ বহুত সহজ সৰল হয় আৰু তেনেকুৱা মানুহবোৰে জীৱনত কষ্টও বহুত পাবলগীয়া হয় আৰু এই সৰল মনৰ মানুহবোৰ জীৱনত কষ্টও বহুত পাবলগীয়া হয়। সপোনবোৰ দেখিবলৈ সহজ, কিন্তু পূৰ কৰাটো বহুত কঠিন। সেইজনক আপোন বুলি ভাবি কি লাভ, যাৰ অন্তৰত আপোনাৰ প্ৰতি অলপো আপোন ভাবেই নাই। যিদিনাখন হেৰাই যোৱা মানুহজন বাৰে বাৰে তোমাৰ নিজৰ অজান্তত মনত পৰিব, সিদিনাখনে তুমি বুজি পাবা যে ভাল পোৱা কাক কয়। যিদিনা হেৰাই যোৱা মানুহজন নিজৰ অজান্তত বাৰে বাৰে মনত পৰিব, সিদিনাখন বুজি পাবা ভাল পোৱা কাক কয়। ৰূপ, জীৱন আৰু অৰ্থ এই সকলোবোৰ হ'ল আপোনাৰ সাময়িক পৰিস্থিতি, সময়ৰ লগে লগে এৰি গুচি যাব। কিন্তু ব্যৱহাৰটো হ'ল আপোনাৰ চিৰস্থায়ী পৰিচয়, যোনটো আপোনাৰ মৃত্যুৰ পিছতো মানুহৰ মনত ৰৈ যাব। ভাল বন্ধুবোৰ হৈছে আইনা আৰু চাহটোৰ দৰে। আইনাই কেতিয়াও মিছা কথা নকয় আৰু চাহটোৱে কেতিয়াও এৰি থৈ গুচি নাযায়। জীৱনত কিবা হেৰুৱাৰ কাৰণে কেতিয়াও দুখ নকৰিবা, কাৰণ যেতিয়া এজোপা গছে এখিলা পাত হেৰুৱায়, তাৰ ঠাইত আকৌ পুনৰ এখিলা নতুন পাত ওলায়। ৰাতি যিমান গভীৰ হ'বলৈ ধৰে, হাঁহিৰ আঁৰত লুকাই থকা দুখবোৰ সিমানেই সাৰ পাবলৈ ধৰে। যদি তুমি ভুল নহয়, তেন্তে তুমি শুদ্ধ বুলি প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই। দৰকাৰ কেৱল অপেক্ষাৰ, কাৰণ সময়ে এদিন সাক্ষী দিব যে তুমি ভুল নহয়, শুদ্ধ বুলি। মানুহে নিজৰ ভুলবোৰ তেতিয়া উপলব্ধি কৰে যেতিয়া এটা সাধাৰণ ভুলৰ বাবে জীৱনৰ মূল্যৱান কিবা এটা হেৰুৱাই পেলায়। নিশ্বাস আৰু বিশ্বাসৰ মাজত অদ্ভুত এটা মিল আছে। যেনে নিশ্বাস এবাৰ গুচি গ'লে জীৱন আৰু ঘূৰি নাহে, ঠিক তেনেদৰে বিশ্বাসো এবাৰ ভাঙি গ'লে সি সহজে আৰু জোৰা নালাগে। ডাঙৰ ডাঙৰ ডিগ্ৰী লৈ যদি মন আৰু বিবেকে অশিক্ষিত হৈ থাকে, আপুনি কিমান ধুনীয়া সেইটো ডাঙৰ কথা নহয়, আপোনাৰ হৃদয়খন কিমান ধুনীয়া সেইটোহে ডাঙৰ কথা। স্বাৰ্থপৰ মানুহৰ ওচৰত সম্পৰ্কৰ কোনো মূল্য নাই। সিহঁতে কেৱল নিজৰ স্বাৰ্থৰ বাবেহে মানুহক ব্যৱহাৰ কৰে। শিক্ষকে আগত শিক্ষা দি তাৰ পিছত পৰীক্ষা লয় আৰু একমাত্ৰ সময়ে হ'ল যে আগত পৰীক্ষা লৈ তাৰ পিছত শিক্ষা দিয়ে। এটা কথা মনত ৰাখিবা, শীতকালত ৰ'দক ভাল পোৱা মানুহেও গৰমৰ দিনত ৰ'দ দিলে গালি পাৰে। ঠিক তেনেদৰে তোমাকো মানুহে সিমান দিনেই মূল্য দিব যিমান দিন তোমাৰ প্ৰয়োজন হ'ব। মানুহক লৈ সমালোচনা কৰিবলৈ জিভাখনেই যথেষ্ট, কিন্তু কাৰোবাৰ প্ৰশংসা কৰিবলৈ হ'লে লাগে ধুনীয়া এখন হৃদয়। পৃথিৱীত যোনটো মিছা আচৰণ সকলোতকৈ বেছি ব্যৱহাৰ হয়, সেইটোৱে হৈছে মই ভালেই আছোঁ। এটা কথা সদায় মনত ৰাখিবা, যোনে তোমাক বুজি নাপায় তাক কোনোদিনো গুৰুত্ব নিদিবা। জীৱনটো নিমখৰ দৰে গঢ়ি তোলা, যাতে তোমাৰ উপস্থিতিত তোমাক কোনেও নুবুজিলেও তোমাৰ অনুপস্থিতিত তোমাৰ মূল্য অনুভৱ কৰিব পাৰে। মানুহ কাক কয়? যোনে ৯৯টা উপকাৰ পাহৰি গৈ এটা ভুল মনত ৰাখে, এয়াই হৈছে মানুহ। অন্ধৰ দেশত আইনা বিক্ৰী কৰা আৰু বিশ্বাসঘাতকক বিশ্বাস কৰা একেই কথা। জীৱনৰ বেদনাবোৰ কেৱল একান্ত ব্যক্তিগত হয়, সেয়া যদি তুমি আনৰ আগত প্ৰকাশ কৰা কেৱল ২ শাৰী কবিতাৰ বাহিৰে আৰু অন্য একোৱে নহয়। এজনী ছোৱালীক কইনা সজাই বোৱাৰী কৰি আনি প্ৰত্যেকটো মুহূৰ্ততে বুজাই দিয়ে যে তুমি এইখন ঘৰৰ কোনোৱে নহয়, অথচ এই ভণ্ড সমাজে আকৌ জ্ঞান দিয়ে বোৱাৰীয়েকে হেনো শাহুৱেকক মা ভাবিব নোৱাৰে, শাহুৱেকে আকৌ বোৱাৰীক ছোৱালী ভাবিব নোৱাৰে। তুমি কি ভাবিছা সকলোৱে তোমাক ভাল পায়? বন্ধু, খালি দুদিনৰ বাবে আঁতৰি গৈ চোৱা, তেতিয়াই তুমি গম পাবা কোন তোমাৰ আপোন আৰু কোন তোমাৰ পৰ। মই ভাল পোৱাটো শিকিছোঁ তলাৰ পৰা, বিপদত পৰিলে নিজেই ভাঙি যায়, কিন্তু কেতিয়াও চাবি নসলায়। কাৰোবাক পাবলৈ প্ৰাৰ্থনা কৰাৰ পিছতো যদি তাক তুমি পোৱা নাই, তেন্তে ভাবি ল'বা তোমাক পাবলৈ আন কোনোবাই হয়তো প্ৰাৰ্থনা কৰি আছে, যাৰ প্ৰাৰ্থনাৰ জোৰ তোমাতকৈ ১০০০ গুণ বেছি।